হয় নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি ডিমাকুছী আশা ভৱনত ওদালগুৰি জিলা সমিতি আশা আৰু বিভিন্ন আঞ্চলিক সমিতি লগতে আদিবাসী জানিশক্তি সংগঠিৰ উমৈহতীয়াভাৱে আজি আমি সংবাদ মেলৰ আয়োজন কৰিছোঁ। উদ্দেশ্যটো হৈছে সমাগত বিধানসভাৰ নিৰ্বাচন আৰু এই সমাগত বিধানসভাৰ নিৰ্বাচনত ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানিশক্তি সংগঠিৰ স্থিতি কি হ'ব স্পষ্ট কৰিবৰ কাৰণে আজি আমি সংবাদ মেল আয়োজন কৰিবৰ কাৰণে বাধ্য হৈছোঁ। আপোনালোকে আটায়ে জানে যে ওদালগুৰি জিলাৰ যি ৪৫ নং যি ভেৰগাঁও বিধানসভা সমষ্টি আৰু ৪৭ নং মাজবাট বিধানসভা সমষ্টিত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী এই দুটা সমষ্টিত প্ৰক্ষেপ কৰা হৈছে। এই প্ৰক্ষেপিত দুগৰাকী প্ৰাৰ্থীক আদিবাসী ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু সেই হিচাপত আজি আমি এই সংবাদ মেল যোগেদি আমি আদিবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ভেৰগাঁও আৰু মাজবাট সমষ্টিত যি দুগৰাকী প্ৰাৰ্থী ভেৰগাঁও সমষ্টিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন যুৱ নেতা প্ৰভাত দাস পানিকা ডাঙৰীয়া আৰু ৪৭ নং মাজবাট বিধানসভা সমষ্টিত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ দেৱৰ সহধৰ্মিনী প্ৰীতিৰেখা বাৰ্লা ডাঙৰীয়াক প্ৰাৰ্থিত্ব তেখেতে আগবঢ়াইছে। আৰু সেই হিচাপত এই দুয়োটা সমষ্টিত আজি আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আদিবাসী ৰাইজক যে যিকোনো উপায়েৰে ভেৰগাঁও সমষ্টিত থকা যিগৰাকী প্ৰাৰ্থী প্ৰভাত দাস পানিকাক যিকোনো উপায়েৰে আমি এবাৰ জিকাই নিব লাগিব আৰু দিছপুৰৰ যি চকীত বহাবৰ কাৰণে আজি আমি চেষ্টা কৰিছোঁ। আজি আমি স্বতঃস্ফূৰ্তভাৱে আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ। আপোনালোকে জানেই যে অসমত শোষিত বঞ্চিত এই আদিবাসীসকলক বিগত সময়ত যিকেইটা চৰকাৰ বিজেপি চৰকাৰে আমাক যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে অসমত চৰকাৰ হ'লে বা কেন্দ্ৰত যদি বিজেপি চৰকাৰ হ'লে আদিবাসী জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে এই জ্বলন্ত সমস্যাবিলাক তেখেতসকলে সমাধান কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে এটা প্ৰতিশ্ৰুতি তেখেতসকলে পূৰণ কৰিব নোৱাৰে। সম্পূৰ্ণ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে, যাৰ ফলস্বৰূপে আমি ক্ষোভিত হৈ আদিবাসী জনগোষ্ঠীৰ অস্তিত্ব বচাই ৰাখিবৰ কাৰণে, আমাৰ সংস্কৃতি বচাই ৰাখিবৰ কাৰণে, আমাৰ স্বাভিমান বচাই ৰাখিবৰ কাৰণে আজি আমি এই যিটো ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু ভেৰগাঁও সমষ্টিত যিগৰাকী প্ৰাৰ্থী প্ৰভাত দাস পানিকাক আমি এবাৰ চলে বলে কৌশলে এবাৰ আমি জিকাই নিবৰ কাৰণে অপ্ৰাণ আমি চেষ্টা কৰিছোঁ আৰু আদিবাসী ছাত্ৰ সন্থাই একত্ৰিত হৈছোঁ আৰু আদিবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে ভেৰগাঁও সমষ্টিৰ যিমানবিলাক আমাৰ আদিবাসী পৰিয়াল আছে যাতে সমাগত যি বিধানসভা নিৰ্বাচন যি ৯ এপ্ৰিল তাৰিখে হ'ব ভোটদান প্ৰক্ৰিয়া হ'ব, এই ভোটদানত যাতে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি যি উমৈহতীয়া যিগৰাকী প্ৰাৰ্থী প্ৰভাত দাস পানিকা দেৱক যি প্ৰতীক চিহ্ন আছে, ধনু কাৰ্ডৰ যি প্ৰতীক চিহ্ন আছে, এই ধনু কাৰ্ডৰ প্ৰতীক চিহ্নত যাতে সকলোৱে ভোট দিবৰ কাৰণে আমি মুকলিভাৱে আজি আদিবাসী ছাত্ৰ সন্থাই আমি আদিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু এই যিটো সমাগত বিধানসভাৰ নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ বহুত তেনেকুৱা বিজেপি দলৰ সৈতে মিতালি কৰি বিজেপিৰ চামচা কৰি কিছুমান আদিবাসী কিছুমান ছাত্ৰ সন্থাৰ কিছুমান কৰ্মীয়ে কিছুমান বিষয়ববীয়াই আজি খেলি মেলি সৃষ্টি কৰিবৰ কাৰণে তেখেতসকলে আগুৱাই আহিছে। কাৰণ এই বিজেপিৰ লগত যি লিলিমাই কৰি বিজেপিৰ লগত যি মিতালি কৰি তেখেতসকলে যি আমাৰ যিটো ৰাজনৈতিক যিটো যুদ্ধত তেখেতসকলে আজি খেলি মেলি কৰিবৰ কাৰণে যিটো অপ্ৰাণ চেষ্টা কৰিছে, আমি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। ওদালগুৰিৰ যি মাজবাট সমষ্টি আৰু ভেৰগাঁও সমষ্টিত যদি তেখেতসকলে প্ৰৱেশ কৰে, ওদালগুৰি জিলাত যদি কোনোবাই প্ৰৱেশ কৰাৰ খেলি মেলি কৰিবৰ কাৰণে যদি কোনোবাই চেষ্টা কৰে, তেতিয়াহ'লে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই তেখেতসকলক সোধাই নেৰোঁ। এই কথাটো স্পষ্ট। আদিবাসী জনগোষ্ঠীয়ে তেওঁলোকক সোধাই নেৰে আৰু আদিবাসীৰ ৰুখত পৰিবৰ কাৰণে তেখেতসকলে সাজু হৈ থাকক। কিমান দিন আৰু আপোনালোকে বেলেগৰ হৈ দালালি কৰিব, কিমান দিন আৰু আপোনালোকে বেলেগৰ হৈ চামচাগিৰি কৰিব। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে সকীয়াই দিব বিচাৰিছোঁ তেখেতসকলে ঘৰতে বহি থাকক। এই যিটো আমি যুদ্ধ আৰম্ভ কৰিছোঁ এই যুদ্ধতে তেখেতসকলে হেঙাৰ হৈ থিয় দিবৰ কাৰণে চেষ্টা যাতে নকৰে তাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে তেখেতসকলক আমি সতৰ্কবাণী আজিয়ে কৰি দিছোঁ। কাৰণ আজি মাজবাট সমষ্টিত যিগৰাকী
প্ৰাৰ্থী আজি আমি প্ৰক্ষেপ কৰিছো বা জয় ভাৰত পাৰ্টি হওক বা জে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেইগৰাকী প্ৰাৰ্থীয়ে হৈছে আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগদেৱৰ সহধৰ্মিনী আদিবাসী ছাত্ৰ সন্থাৰ যিগৰাকী সদ্য যিগৰাকী প্ৰয়াত সভাপতি আছিলে প্ৰদীপ নাগদেৱ তেখেত হৈছে আমাৰ জাতীয় নায়ক তেখেতৰ যি সপোন আছিল আদিবাসী জনগোষ্ঠীৰ কাৰণে যিখিনি সপোন দেখিছিল তেখেতে আৰু তেখেতৰ সপোন পূৰাবৰ কাৰণে যিগৰাকী তেখেতৰ সহধৰ্মিনী আজি ওলাই আহিছে ইলেকশ্যনত অৱতীৰ্ণ হৈছে আৰু তেখেতক যদি কোনোবাই খেলি মেলি কৰিবৰ কাৰণে চেষ্টা কৰিব তেতিয়াহ'লে কিন্তু তেখেতসকলৰ ওপৰত আদিবাসী ছাত্ৰ সন্থাই বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম এই কথাটো স্পষ্ট কৰি দিছো আৰু অন্যান্য দলবিলাকত যিসকল আদিবাসী যুৱক বা আমাৰ ব্যক্তিসকল আছে তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছো আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে এইবাৰ কিন্তু খেলি মেলি কৰিবৰ কাৰণে আপোনালোকে চেষ্টা নকৰিব আপোনালোকে যিটো দলতে নাথাকক কিয় সেই দল ত্যাগ কৰি আহি আমাৰ যি দুগৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ সৈতে সংগ দিয়ক আৰু কেনেকৈ আমি জিকাই ল'ব লাগে তাৰ কাৰণে আমাক সংগ দি পেলাই আমাৰ সৈতে কাম কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছো কাৰণ আপোনালোকৰ ৰাজনীতিয়ে এই জাতিতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গতিকে জাতি প্ৰথমতে চিন্তা কৰিব লাগিব তাৰপিছত আপোনালোকে ৰাজনীতি কৰিব এই কথাটো আজি আমি আপোনালোকক স্পষ্টভাৱে কৈ দিব বিচাৰিছো কাৰণ ভেৰগাঁও সমষ্টিত আমাৰ যিহেতু যথেষ্ট সংখ্যক আমাৰ ভোট আছে এই ভোটৰ ওপৰত ভিত্তি কৰি আৰু আমি আহ্বান জনাব বিচাৰিছো সকলো ৰাইজক যে জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চা উমৈহতীয়া প্ৰাৰ্থীক ইতিমধ্যে সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আজি সঁহাৰি দিবৰ কাৰণে সক্ষম হৈছে যিকোনো ঠাইতে আমি যাবলৈ সক্ষম হৈছো সেই ঠাইৰ পৰা সকলো ৰাইজে আজি তেখেতসকলে আমাক যথেষ্ট যোগাত্মক ধনাত্মক দিশত তেখেতসকলে কথাবিলাক কৈ আমাক যথেষ্ট উৎসাহিত কৰিছে সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছো আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীসকলক আমি কৈ দিব বিচাৰো ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এইবাৰ কিন্তু কোনো আচাৰ কৰ্মীয়ে খেলি মেলি কৰিব নোৱাৰে যদিহে কোনোবাই খেলি মেলি কৰা যদি আমি ক'ৰবাত যদি কাৰোবাৰ লগত ফটো উঠা দেখিবলৈ পাওঁ কোনোবা বেলেগ কোনোবা ৰাজনৈতিক দলৰ সৈতে ফটো উঠা দেখা পাওঁ ভিডিঅ' যদি আমি দেখাই পাওঁ তেতিয়াহ'লে কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেখেতসকলে আমি বহিষ্কাৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম একেবাৰে স্পষ্ট আদিবাসী জানি শক্তি সংগঠিৰ যদি কোনোবাই বিষয়ববীয়াই যদি খেলি মেলি কৰে বদমাছি যদি কৰে তেতিয়াহ'লে তেখেতসকলেও কিন্তু আমি বিহিত ব্যৱস্থা বা বহিষ্কাৰ পৰ্যন্ত আমি কৰিবৰ কাৰণে আমি বাধ্য হ'ম একেবাৰে স্পষ্ট সমান্তৰালভাৱে জয় ভাৰত পাৰ্টিৰ কোনোবাই যদি বিষয়ববীয়াই যদি কোনোবাই খেলি মেলিও যদি কৰে তেতিয়াহ'লে কিন্তু আদিবাসী জনগোষ্ঠীৰ ৰোষত পৰিবৰ কাৰণে তেখেতসকলে সাজু হৈ থাকক সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছো আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা জয় ভাৰত পাৰ্টি ঝাৰখণ্ড মুক্তি মৰ্চা আদিবাসী ছাত্ৰ সন্থা আদিবাসী জানি শক্তি সংগঠি আৱাই হওক বা অন্যান্য যিমান আমাৰ ওৰাং মুণ্ডা চাওতাল গড় খেৰিয়া ওৰাং যিখিনি আমাৰ সমাজবিলাক আছে সমাজ সকলোকে আমি আহ্বান জনাব বিচাৰিছো যে আপোনালোকে ওলাই আহক আমি এইবাৰ যিহেতুকে স্বাভিমানৰ কথা আছে জাতি যিহেতু সংকটত পৰিছে এই সংকটৰ মুহূৰ্তত আপোনালোকে থিয় হোৱা কিন্তু দৰকাৰ আহক আমি একেলগে এটা ছাতিৰ তলত আমি একত্ৰিত হওঁ আৰু ৰাজনৈতিক যুদ্ধ আমি কৰো আৰু কৰি মেলি কি ধৰণে ভেৰগাঁও সমষ্টিৰ পৰা প্ৰভাত দাস পানিকাক আমি জিকাই নি দিছপুৰ যাত্ৰাত আমি আগুৱাই নিব পাৰো আৰু মাজবাট সমষ্টিৰ যিগৰাকী প্ৰীতিৰেখা বাৰ্লা ডাঙৰীয়ানীক কি ধৰণে আমি আগুৱাই নিব পাৰো তাৰ কাৰণে আমি সকলোৱে এটা ছাতিৰ তলত আহি যাতে আমি সংকল্প লওঁ আৰু জিকাই নিবৰ চেষ্টা কৰো পুনৰবাৰ মই ক'ব বিচাৰিছো কেন্দ্ৰীয় সমিতি আচাৰ একাংশ কিছুমান বিষয়ববীয়াই সিদিনাখন গুৱাহাটীত বহি বহুত ধৰণৰ তেখেতসকলে প্ৰেছ মিট দি পেলাই আবুল তাবুল তেখেতসকলে বকিছে গতিকে ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছো যে তেখেতসকলে অমুকত বহি এই যিটো আমি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছো ইয়াত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে তাৰ কাৰণে আমি তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছো কিয়নো এই যুদ্ধ হৈছে এটা জনগোষ্ঠীৰ এটা যুদ্ধ আৰু এই যুদ্ধত ইতিমধ্যে সকলো জাতি জনগোষ্ঠীয়ে সঁহাৰি দিবৰ কাৰণে আগুৱাই আহিছে সেই সঁহাৰিক আমি আন্তৰিকতাৰে আগুৱাই লৈছো আৰু আগন্তুক দিনত 9 তাৰিখৰ যিটো ভোট গ্ৰহণ আছে এই 9 তাৰিখৰ ভোটৰ কাৰণে আমি আচাৰ যিখিনি কেডাৰ্ছ বিলাক আছে আদিবাসী জানি শক্তি সংগঠন যিখিনি আমাৰ মানে ভগ্নী সংগঠনৰ যিখিনি বিষয়ববীয়াসকল আছে তেখেতসকলক আমি আহ্বান কৰিছো যে প্ৰত্যেকটো আদিবাসী ঘৰৰ পৰিয়ালত গৈ প্ৰত্যেকটো আদিবাসী পৰিয়ালক আপোনালোকে বুজাওক ডোৰ টু ডোৰ গৈ আপোনালোকে বুজাওক যে 9 তাৰিখে আমি কাক ভোট দিব লাগে কাক দিব নালাগে এই কথাটো স্পষ্ট কৰিবৰ কাৰণে সকলো আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীসকলক আমি আহ্বান জনাব বিচাৰিছো
সমান্তৰালভাৱে যিমান আমাৰ সমাজ আছে সমাজৰ বিষয়বিলাকক আমি আহ্বান জনাব বিচাৰিছো আপোনালোকে ডোৰ টু ডোৰ যাওক আৰু আমাৰ আদিবাসীসকলক বুজাওক আৰু এইবাৰ বিজেপি চৰকাৰক এশকণি দিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই কঁকালত টঙালি বান্ধিছো আদিবাসী জনশক্তি সংগঠিয়ে কঁকালত টঙালি বান্ধিছে আদিবাসী জনগোষ্ঠীৰ প্ৰত্যেকটো পৰিয়ালে প্ৰত্যেকটো সদস্যাই আজি কঁকালত টঙালি বান্ধিছো এইটো স্পষ্ট এইবাৰ ৰেহাই নহব অন্য দলৰ আৰু আমি একদম স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছো এইবাৰ জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ বাহিৰে যিমান দলবিলাক আছে ৰাজনৈতিক দলবিলাক এই দলবিলাকে এইবাৰ আদিবাসীৰ ভোটৰ আশা নকৰাই ভাল কাৰণ আমাৰ যিহেতু এবাৰ প্ৰক্ষিপ্ত প্ৰাৰ্থী আছে এই প্ৰক্ষিপ্ত প্ৰাৰ্থীকে আমি এবাৰ প্ৰাধান্য দিবৰ কাৰণে জিকাই লৈ যাবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা আমি কৰিছো ইয়াত আপোনালোকে এবাৰ আশা নকৰাই ভাল বহুত দিলো ইয়াৰ আগতে আমি ভোট বিজেপিক দিলো কংগ্ৰেছক দিলো বিপিএফক দিলো ইপিপিএফক দিলো তাৰ বিনিময়ত ৰাজগাদীত বহাৰ পিছত আদিবাসী জনগোষ্ঠীৰ কোনো এটা কামেই তেখেতসকলে নকৰিলে আদিবাসীৰ দুখৰ সময়ত তেখেতসকলক সমভাগী হ'বৰ কাৰণে নাহিল আৰু কোনো এটা সমস্যাই তেখেতসকলক সমাধান কৰিব নোৱাৰিলে যাৰ বিকল্প হিচাপে আমি এইবাৰ নিজস্বভাৱে আমি চিন্তা চৰ্চা কৰিছো গতিকে ইয়াত যাতে কোনো ধৰণৰ খেলিমেলি যাতে নহয় তাৰ কাৰণে আমি সকলো ৰাইজক আমি আহ্বান জনাব বিচাৰিছো আমি যিমান আমাৰ জাতীয় দল সংগঠনসমূহ আছে আপোনালোকেও আহক আৰু কি ধৰণে আমি আগন সমাগত বিটিসি বিধানসভা নিৰ্বাচনত একত্ৰিত হৈ উমৈহতীয়াভাৱে একলগ হৈ আমি যাতে প্ৰভাত দাস পানিকা 45 নং ভেৰগাঁও সমষ্টিক আমি কি ধৰণে উদ্ধাৰ কৰিব পাৰো সমান্তৰালভাৱে মাজবাট সমষ্টিৰ যিগৰাকী আমাৰ প্ৰাৰ্থী আছে তেখেতক আমি কি ধৰণে মানে জিকাই লৈ আমি দিছপুৰত পঠাব পাৰো তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো জয়